পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ এক শান্তিৰ সজাগতা সভা নমতি পৰিষদীয় সমষ্টিৰ পাৰকত বিজেপি মহিলা মৰ্চাৰ তৃতীয় সংখ্যক কাৰ্যনিৰ্বাহক সভা এগৰাকী মহিলা গ্ৰাহকক ম্যাদ উকলা আমুল তাজা পেকেট বিক্ৰী কৰাৰ অভিযোগ কাৰ্বি ছাত্ৰ সন্থাৰ ৰোষত স্বত্বাধিকাৰী সঞ্জয় ডেকা নমস্কাৰ ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা এতিয়া পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ পশ্চিম কাৰ্বি আংলং জিলা আৰক্ষীয়ে এক প্ৰশংসনীয় পদক্ষেপ জিলাখনৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত উমৰো উদমাত মছালাটেং জাতালং চাবুদা উমচৰা গাঁৱৰ ৰাইজে একত্ৰিত হৈ উমলা ফেৰত সোমবাৰে এখন শান্তিৰ সজাগতা সভা অনুষ্ঠিত কৰে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰীৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই শান্তিৰ সজাগতা সভাত সীমান্তৱৰ্তী অঞ্চলৰ কাৰ্বি খাচী নেপালী সম্প্ৰদায়ৰ সহযাত্ৰী খিলঞ্জীয়া ৰাইজে একত্ৰিত হৈ অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে অসম মেঘালয় দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দ্বয় বৈঠকত বিশেষকৈ স্থান লাভ কৰা গিভ এণ্ড টেক পলিচিৰ পিছত শ্বিলঙৰ এখন আগশাৰীৰ বাতৰি কাকতত প্ৰকাশ পোৱা অসমৰ কাৰ্বি ভূমিৰ 21খনকৈ কাৰ্বি খাচী আৰু নেপালী সম্প্ৰদায়ৰ অধিষ্ঠিত গাঁওকেইখন মেঘালয় নৰ্থুং এলেকাত অন্তৰ্ভুক্ত হ'ব বুলি ওলোৱা বাতৰিক লৈ সীমান্ত অঞ্চলত পুনৰ দুই পক্ষৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ তিন জাতি আছে আজিলৈকে আমি ইয়াত থকা নাই হলে 200 বা 225 বছৰ মান হল একলগ থকা আজিলৈকে নেপালীৰ ভাত থাল টানি পেলাই কাৰ্বিয়ে খোৱা নাই কাৰ্বি ভাত থাল টানি পেলাই নেপালীয়ে খোৱা নাই আৰু হাই কাজিয়া হোৱা নাই কোনোবা একজন বদমাছ আছে তাৰতো বদমাছ টাইটেলো বদমাছ তাৰ কামো বদমাছ তাকতো বিচাৰটো কৰিবই লাগিব এইটো অকলশৰীয়া একজন নেপালী এনেকৈ গণ্ডগোল কৰিছে বুলি গোটেই নেপালীটো নহয় একজন খাচীয়া যদি কিবা গণ্ডগোল কৰিছে এইটো গোটেই খাচীয়াটো নহয় এক নম্বৰ কথা এইটো Hidai ban sing utho kumni rukom wan ke bru nomar ke wan pin choi chani wan pin chom chip jangi namar ngi kwa chong suk jai hakaroi hakapar hakano kano kaliangru ni de ban chong suk chong sengan hani kajaka tangba kapor lapoi election kumni bai pinauri jangi minta hani ha prang lada lehi kumni rukom umdai ki karbi anglong umdai tangam bikhalia ar lengru ni khak khok no kanika ai umdan kami ba lay ay butse tu mekhalayaro kino mekhalayaro umdan kam ban thebut cheni namar minta ka long kanika khaportar ki jongi natural bandari tamba ka dispute ka balong kumno political he dispute sulia pora manu ani pelai FCC homot elvin no dhikabo karne sulia pora ahi pelai yate bhut dise hedu political dispute hikul yar pora gutai khasi uthi pelai dorphangok dhikabo karne yar pora bhut dibo boise hetui amar bhul ekdom correct hetui amar bhul hekarne etu koribo nalage aji pora gutai hanti thakim aru meghaloi gutai jiman neki amak ji kam disile hetu nalage ভুল বুজাবুজি সৃষ্টি হ'ব সেই কামটো আপোনালোকে নকৰিব খাচী হওক ইয়াতে কাৰ্বি হওক ইয়াতে গোৰ্খা হওক আজি যুগ ধৰি আপোনালোকে একেলগে বসবাস কৰি আহিছে আৰু কৰি থাকিব লাগিব ইয়াতে কোনোবা মেঘালয়ৰ পলিটিচিয়ান আপোনালোকক নোখোৱাই গৈ ইয়াতে মেঘালয় ষ্টুডেণ্ট ইউনিয়ন আপোনালোকক নোখোৱাই ইয়াতে কোনো বাহিৰৰ পৰা অহা মানে কোনোবা মানুহে আপোনালোকক কেছে নোখোৱাই আগাচি নোখোৱাই ৰাইজসকল আপোনালোক গাঁৱৰ মানুহে খাব লাগিব খেতি কৰিয়ে খাব লাগিব হয় নহয় ইপিনে দিনক দিনে এটাৰ পিছত এটাকৈ মেঘালয় আৰক্ষী প্ৰশাসন ছাত্ৰ সংগঠন সমূহকে আদি কৰি মেঘালয় একাংশ খাচী লোকৰ তৎপৰতাত কাৰ্বি ভূমি গাঁওসমূহত চলোৱা জৰীপ কাণ্ডই সীমান্তবাসীক স্বাভাৱিকতে অস্থিৰ কৰি তুলিছে এই অস্থিৰ পৰিস্থিতি দূৰ কৰি এক শান্তি বাতাবৰণ অটুট ৰখাৰ স্বাৰ্থতে সোমবাৰে পশ্চিম কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰীৰ নেতৃত্বত এইদৰে এখন শান্তিৰ সজাগতা সভা অনুষ্ঠিত কৰা হয় আগতে জাতালং বুলি যিটো আমাৰ মেঘালয় বৰ্ডাৰ ওচৰত সেই এৰিয়ালৈ খাচী ষ্টুডেণ্টছ ইউনিয়নৰ এটা পাৰ্টি আহিছিলে দল আহিছিলে আৰু লগতে আহিছিলে ৰিভয় ডিষ্ট্ৰিক্ট ইউথ ফেডাৰেশ্যনৰ ল'ৰাখিনি একগোট হৈ তেওঁলোকে আহিছিলে আহি তেওঁলোকে আমাৰ ইফালে সোমাই আহিব বিচাৰিছিলে তাত তেওঁলোকৰ ৰখোৱা হৈছিলে আৰু তাৰ কিছুদিন আগতে কেএছএ ল'ৰাবোৰ তালৈ গৈছিলে সেইটো লৈ এটা টেনশ্যনৰ সৃষ্টি হৈছে
আৰু সেইটো সেই যিটো মানে লোকেল মানুহ যিখিনি তাত বসবাস কৰি আছে সেই লোকেল মানুহখিনি তাৰমানে একচুৱেলি তেওঁলোক মানে ভীতিগ্ৰস্ত হৈছে তেওঁলোক সন্ত্ৰাসিত হৈছে দুয়োটা পক্ষই আহি যেতিয়া তাতে শ্লোগান দিছে আৰু মানে কিবা গিভ এণ্ড টেক পলিচিত তেওঁলোকক মাতি তেওঁলোকৰ মানে এৰিয়াটো মেঘালয়ক হেণ্ডঅভাৰ মানে কৰাৰ কথা মানে ওলাইছে গতিকে তেওঁলোক তাত সন্ত্ৰাসিত হৈছে তেওঁলোকৰ মাজত ভুল বুজাবুজি সৃষ্টি হোৱাৰ পৰা মানে আশংকা আছে সেইকাৰণে মই তাত কৰিছোঁ পিচ মিটিং পাতিছোঁ খাচীয়া আৰু গোৰ্খা প্লাছ কাৰ্বি এই সকলো মানুহ যিখিনি গাঁও আছে সেই গাঁওবুঢ়াসকলক মাতি তাত পিচ মিটিং পাতিছোঁ আৰু ৰাইজক বুজাই দিছোঁ যে এইটো এটা মানে ইন দ্য ৰিয়েল চেন্স এইটো এটা ৰিউমাৰ হয় যে তেনেকুৱা ধৰণৰ কোনো হেণ্ডঅভাৰ কৰাৰ কথা তেনেকুৱা ধৰণৰ ক'তো নাই ডিমাণ্ডটো সকলোৱে কৰিব পাৰে মেঘালয়েও কৰিব পাৰে অসমো কৰিব পাৰে সেই ডিমাণ্ড কৰাৰ মতলবটো হেণ্ডঅভাৰ কৰা নহয় গতিকে কিছুমান মানুহ সেই বস্তুটো মিছ ইণ্টাৰপ্ৰেট কৰিছে মানে তেওঁলোকে মানে ৰাইজক ভুল পথে পৰিচালনা কৰিবৰ কাৰণে তেওঁলোকে মানে কৰিছে চ' সেইটো কাৰণে তাত এই মানে মানে এটা বিবাদৰ সূত্ৰপাত হৈছে আৰু এটা টেনশ্যন ক্ৰিয়েট হৈছে বৰ্ডাৰত আজি আমাৰ SP ছাৰ গৈছে আৰু তেওঁলোকৰ ৰিভৰ ডিষ্ট্ৰিক্টৰ SP আহিব তেওঁলোক SP ছাৰহঁতেও তাতে এই সন্দৰ্ভত কৰিব মিটিং পাতিব আৰু যোৱাকালি তেওঁলোকৰ ৰিভৰ ডিষ্ট্ৰিক্ট ইউথ ফেডাৰেশ্যনৰ প্ৰেছিডেণ্টগৰাকীয়েও ফোন কৰিছিলে মোৰ লগত ফোন কৰি কথা পাতিছে আৰু তেওঁলোকেও শান্তি বিচাৰে তেনেকুৱা ধৰণৰ কোনো এতিয়া উত্তেজনা নাই বৰঞ্চ কোনোবা দুষ্কৃতিকাৰীয়ে হয়তো এই যিহেতু ইলেকশ্যনৰ টাইম আহিছে কিবা আহিছে এই দুষ্কৃতিকাৰীবোৰে কেতিয়াবা চান্স ল'ব পাৰে সেইকাৰণে মানে অশান্তি সৃষ্টি কৰিব পাৰে তাত ৰাজনীতি মুনাফাৰ কাৰণে বা কিবা কাৰণত কৰিব পাৰে সেইকাৰণে আমি তাত মানে CRPFৰ এটা দল তাত ইতিমধ্যে মোতায়েন কৰিছোঁ কিন্তু কাৰ্বি ভূমি সীমান্তবাসীৰ মাজত শান্তিৰ সজাগতা সভাই কিমান দূৰ ফলপ্ৰসূ হ'ব সেয়া সময়তহে ক'ব উল্লেখযোগ্য যে জিলাখনৰ সীমান্তত জৰ্জৰিত সীমা সমস্যাৰ সন্দৰ্ভত চাবুতাত অনুষ্ঠিত হ'বলৈ গৈ আছে দুই পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং আৰু ৰিফৈ জিলা আৰক্ষী অধীক্ষক পৰ্যায় আলোচনা পথালাংছৰ পৰা জাচনি ৰিপৰ্ট কাট নিউজ নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পাৰখোৱা স্থিত মেডিকেল পৰিদৰ্শন বাংলোত অনুষ্ঠিত কৰা হয় নমাটি বিজেপি মহিলা মৰ্চাৰ তৃতীয় সংখ্যক কাৰ্যনিৰ্বাহক সভা কাৰ্যসূচী অনুসৰি পুৱা নমাটি বিজেপি মণ্ডলৰ সভাপতি জ্যোতি টিমুঙে বিজেপিৰ পতাকা উত্তোলন কৰি কাৰ্যনিৰ্বাহক সভাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে তাৰ পিছত দলৰ হৈ কাৰ্যনিৰ্বাহ কৰি মৃত্যুবৰণ কৰা লোকসকলৰ নামত বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই মহিলা সদস্যসকলে নমাটি বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী জ্যোতি ৰংহাংবীৰ পৌৰোহিত্যত অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক সভাত আগন্তুক কাৰ্বি সাহিত্য পৰিষদৰ নিৰ্বাচনত পুনৰ বিজেপিৰ দলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়লাভ কৰাৰ ক্ষেত্ৰত দলৰ হৈ কৰিবলগীয়া কাম কাজৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰে উল্লেখ্য যে এই সভাখনত পৰিষদীয় সমষ্টিৰ বিজেপি মহিলা মৰ্চাৰ সদস্য তথা বিষয়াবৰ্গৰ লগতে কাৰ্বি আংলং ব্লক ডেভেলপমেণ্টৰ অধ্যক্ষ জাৰ্নে ৰংহাং VDC অধ্যক্ষ ধৰম সিং ক্ৰো বিজেপি মণ্ডলৰ উপ সভাপতি প্ৰদীপ ইংতি প্ৰমুখ ভালেসংখ্যক দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে organisation na meeting ko si nilito mangke binike je nilito BJP atol so sige pang tangima labang so alam si nilito chingway do lapen nilito bini ata chingway so dolo je muhila nilito committee nilito pang tangko kasi next MSC election sa tabi nilito muhila yung pensi nilito pang tang pensi nilito next MSC election sa tabi Lakad finilam longkan bang may fiesta sa ating kitong lang mahila fiesta na Kini bang kila so may no makikita ko make executive meeting ako dito make model committee pen ko pa so na may la pen PS vice pen ke secretary no secretary pagi sa kasi lang to make and PS kami মানে
bangso mai long bangso to ini tu cuma buat bangke la yes ini ini an bangke selected person de demok satu mu asasi itu la tenke pasta apies alo mus pikendro asasi itu mustame minum sate sekon así la soba itu mustame itu macam kono la tenke ini tu nomati modal community mula la tinta ini tu kado bagi stame ceham lo kismanta ke nona apor bagi sampai do buat kan ini nang situ mungkin kado kami mula sonsi mana eklen pon lain pa baprang kunci malas টেন গাঁৱৰ পৰা ৰাজীৱ পে আৰু জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ সামৰেনত মিয়াৰকলা আমুল তাজাৰ পেকেট বিক্ৰী কৰি জনতা তথা কাৰ্বি ছাত্ৰ সন্থাৰ ৰোখত ৰেল দোকানৰ স্বত্বাধিকাৰী সঞ্জয় ডেকা এগৰাকী মহিলা গ্ৰাহকক নতুন বজাৰত থকা এই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা মিয়াৰকলা আমুল তাজাৰ গাখীৰ পেকেট বিক্ৰী কৰাৰ অভিযোগ মতে যোৱা 8 আগষ্টত এই দোকানখনৰ পৰা মিয়াৰকলা আমুল তাজাৰ 2 পেকেট কিনি লৈ গৈছিল এগৰাকী মহিলা গ্ৰাহকে ঘৰলৈ অনা আমুল তাজাৰ গাখীৰ ঘৰৰ শিশুক খাবলৈ দিয়া হয় কিন্তু পেকেটৰ এই গাখীৰ খোৱাৰ পিছতে শিশুটি বমি জ্বৰ আৰম্ভ হয় পিছত পেকেট দুটি ভালদৰে চাই জানিব পাৰে যে আমুল তাজা পেকেট দুটাৰ দৰাচলতে মিয়াৰকলা পেকেট Gunibar ni baji ke thomra minute plik apa por sini lipon. Asut lang ledan ma. Ni dilang man pedalo tema oso chewan dat ke tong masini dilang tong he dalo. Ampar hembidam koklo ampar debar ni samsini lila so hormu ke pilom par ke arlo pangkling etlo. Ngabla si ni lima thalo yasta hang lang pu. Ini bainian pak lang la masih henodak lo hormu ba. La si ni le tumi mat bang tu piji masih hala oso kong air bang okreng no dat masini li bang ne dal si pinya ke dar sa bang nang koklo dada. Kapacupan si okreng no dalo. Cingsira dah lo so bang si, aning ke bang dah bang dah lo tu midap tu wen aning bang bom. এই খবৰ জানিব পৰাত হামৰেন কেছে মুখ্য শাখাৰ সদস্যসকলে এই সন্দৰ্ভত কৈফুট তলব কৰিবলৈ সঞ্জয় ডেকাৰ দোকানত উপস্থিত হয় ইপিনে দোকানখনৰ স্বত্বাধিকাৰী সঞ্জয় ডেকাই এই সন্দৰ্ভত সাংবাদিকৰ আগত ব্যক্ত কৰে যে দৰাচলতে তেওঁ হোজাই কেচি চাহুৰ দোকানৰ পৰা আমুল তাজাৰ পেকেটসমূহ অনা হৈছিল বস্তু মানে আমিতো 20 খাটত মাল আহিছে আৰু আমাৰতো সেই হিচাপততো 1 কাৰ্টন 2 কাৰ্টন নাহে কেতিয়াবা 10 কাৰ্টন 5 কাৰ্টন 15 কাৰ্টনো আহে তে কিছুমান আমি কাস্টমাৰকো কওঁ যে আমি যিমান পাৰো আমি চাই লওক আৰু কিছুমানে গাঁৱৰ মানুহে চাবও নাজানে কিছুমানে তে আমি যিমানটো পাৰো আমি চাই কিনে আমি দিবলৈ চেষ্টা কৰোঁ কি কাৰণ এটা দুটা আইটেম নাথাকে এখন হোলসেল দোকান বুলি ক'লে ধৰক 1000 আইটেম থাকে আচ্ছা এটো 1 লিটাৰত এটা কাৰ্টনত কিমান পেকেট থাকে 12 পিস থাকে 12 পিস থাকে তাৰ মানে এটো দুটাটো সেল হৈ গ'ল বাকি কেটা তো বেলেগ কাস্টমাৰে লৈ গৈছে সেইটো চাব লাগিব যদি গুদামত আছে তেনেহলে চাই দিব লাগিব আমি ক'ব পৰা নাই চাই দিব লাগিব যদি আছে নাই যদি নাই যোনটো সঁচা কথা আৰু হেতুই আৰু আপুনি কি নহয় আমিতো যিমান পাৰো সিনসিয়াৰ আছো আৰু কাস্টমাৰক আমিতো যিমান পাৰো আমি নিজেও আমি সাৱধানতে আমি হেৰি কৰি আছো আমি যদি এক্সপায়াৰ মাল থাকে আমি জানি বুজি কেতিয়াও আমি কাস্টমাৰক দিবলৈ নিবিচাৰো কিয়ৰ কাৰণে সেই এটা বস্তুটো হল প্ৰয়োজন হ'ব পাৰে বেয়া হ'ব পাৰে আমি নিজেও সিনসিয়াৰ কি কাৰণে তেওঁ ল'ৰা ছোৱালী খোৱা মানে মোৰ ল'ৰা ছোৱালী যদি খালে মোৰ ল'ৰা ছোৱালীও বেমাৰ হ'ব কথাটো এনেকুৱা এটাটো আপোনাৰ দোকানৰ বস্তুৰ পৰা খোৱা পাছতহে তো তাৰ কিছুৱাটো এটা বেমাৰ পৰি গ'ল আপোনাৰ দায়িত্বটো কোনে ল'ব ন দায়িত্ব মানে কি এটা চাওক আমিওতো জানি বুজি কিনে কাকো আমি বেয়া বস্তু দিবলৈতো নিবিচাৰো কি কাৰণে বস্তুটো বোধহয় আমাৰ দোকানৰ ষ্টাফে কোনোবা বোলে ভুল বখতো দিব পাৰে মই নকওঁ যে কিয় কয় নিদিয়া নহয় দিয়াটো দিয়া গৈছে যিহেতু সেইটো কাৰণে বোধহয় ভুল বখতো দিব পাৰে আৰু তাৰ পৰা যিহেতু 20 খাটত মাল আহিছে আমিতো মানে চোৱাৰ দৰকাৰো নাই যে মাল নতুন মাল আহিছে 6 মাহটো থাকে ভ্যালিডিটিটো 6 মাহ থাকেও তে সেইটো কাৰণে বস্তুটো বাই মিস্টেকত গৈছে কোনটো গ্ৰাউণ্ড পৰা আহিছে হোজাই পৰা নেকি হোজাই পৰা আহিছে তো তাৰ দোকানৰ কামটো হয় আছে দোকান নামটো উল্লেখযোগ্য যে কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বই উক্ত দোকানত পুনৰ এইদৰে মিয়াদ উকলা খাদ্য সামগ্ৰী বিক্ৰী নকৰাৰ সন্দৰ্ভত লিখিত চুক্তি লয় ডেকাৰ পৰা অন্যথা পুনৰবাৰ এইদৰে মিয়াদ উকলা সামগ্ৰী বিক্ৰী কৰা অভিযোগ পালে দোকান একেবাৰে বন্ধ ৰাখিব লাগিব বুলি সকিয়নি দিয়ে কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বই Angli Sundar Deka Phanke Ningkan Hinia Prang Stame Lason Expedited Tang Ahormu Kilong Tang Lo Hasut Pen Jingwai Lo Jingwai Penalang Li Non Prang Yong Si Long Lok Pulute Li La Bangsu Dokan Ke Ing Pulong Lo Pusasut Pen Jerai Pon Lo Laso Teng Si Bini Letos Stame Long Tulok Laso Bostu Lasi Non Napang Bangke Tang Ladake Tang Compromise Lavilo Lasi Bangsu Dokan Bangke Ing Kilnang Wek Pusini Tu Bangke Demand Pon Lo
হামেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ সময় শেষ বাণিজ্যিক বিৰতিৰ Nanglitum cek lapin bulukapen kasilam pon cegang hoy palinga mukhahe hoy ingnig longluma. Longlilang plutang te birta kimido. Outdoor Bamboo Industries West Karbi Anglong dongka mukamalong nanglitum apor panahok hipin pen humrig no. Ladak nanglitum cek pen kasilam pon sofa set paling hoton dining chair rocking chair lapin mirror tap hai hui long ponik ji. Lassi humrig non Outdoor Bamboo Industries West Karbi Anglong dongka mukam. Langso se kachini jiaphan chingri biarong dongka mukam mate laber ki pia number long humrig no. Nanglitum ajo filo dowai daru kilong kasik sak doma. Do pulo tangte non pen ke matha nangnilo. Alon medical store. Ketching si Karbiang bong pen kang pucheng pharmacy. Labang so pharmacy la ke 24/7 ing pulo. Lapen ajada dowai le nang ji sita ladak longpon ekji. Lapen kilong lia dowai nang ji pulo te order pikang lote prapjin pen longpon ekji. Lasi Difu Medical College and Hospital opposite Alon Medicare Store along nanglitum ta humrik not. An sose kachini jiaphan la abel ki pia number along humrik tame. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত মিছ টংকামুকম শুভ উদ্বোধন টংকামুকম নক্সম লাংছ পিকচাৰ সৌজন্যত মংগলবাৰে উন্মোচন কৰা হৈছে এটি নতুন ভিডিঅ' এলবাম নাম মিছ টংকামুকম সংগীতপ্ৰেমী ৰাইজৰ বাবে ভাল খবৰ পশ্চিম কাৰ্বি আংলং জিলাৰ টংকামুকমত 10 আগষ্টত শুভ উদ্বোধন কৰা হ'ল মিছ টংকামুকম নামৰ এক সুন্দৰ তথা আকৰ্ষণীয় ভিডিঅ' এলবাম টংকামুকমৰ চিৰি মুকামত এই ভিডিঅ' এলবাম মুকলি অনুষ্ঠানৰ সহধৰ্মিনী আনে ইংজাপি সহ বনাঞ্চলিক বিষয় বিদ্যুৎপল ৰংহাং প্ৰডিউচাৰ মইনা টেৰাংপি ভিডিঅ' এলবামটি কনচেপ্ট দিয়া অকণ টিমুং আৰু পূৰ্ণিমা টিমুংপি উপস্থিত থাকে উল্লেখ্য ভিডিঅ' এলবামটিত অভিনয় কৰিছে কীৰ্তন ক্ৰামছা মিৰপিন টেৰম্পিয়ে গীতৰ কথাৰ লগতে কণ্ঠদান কৰিছে সুজিত ৰংহাঙে টংকামুকমৰ পৰা কেলভিন তাৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ